নমস্কাৰ দোস্ত কেইদিনমান আগতে আমাৰ ভাৰত চৰকাৰে 59 এপছ বেন কৰি দিছিল আৰু কিয় বেন কৰি দিছিল হয়তো আপোনালোকে গমেই পায় আমাৰ পাৰ্সোনেল ডাটাবিলাক হিয়তে চুৰ কৰি থকাৰ কাৰণে সেই এপছ বিলাকক বেন কৰি দিছিল মানে আমাৰ ডাটাবিলাক হিয়তে মনে মনে গৈ লৈ গৈ আছিল আৰু কি কৰে হিয়তে লৈ গৈ কোনো ঠিকনা নাই সেইকাৰণে আমাৰ ভাৰত চৰকাৰে সেই এপছ বিলাকক বেন কৰি দিছিল কিন্তু তেনেকুৱা প্ৰবলেম বিলাক এতিয়াও শেষ হোৱা নাই কিয়নো আৰু গুগলে 25টা তেনেকুৱা ধৰণৰ এপছ বেন কৰি দিছিল এবাৰ ভাৰত চৰকাৰে বেন নাই কৰা আপোনাৰ গুগলে তাৰ প্লে ষ্টৰৰ পৰা অতৰাই দিলে মানে গুগলে সেই এপছ কিটা বেন কৰি দিলে আৰু এই এপছ কিটাৰ ভিতৰত আপোনাৰ ফটো এডিটিং এপছ আছে আপোনাৰ ভিডিও এডিটিং এপছ আছে গেমিং এপছ আছে ফাইল মেনেজাৰ এপছ আছে এনেকুৱা বহুত ধৰণৰ এপছ গুগলে বেন কৰা এপছ কিটাৰ ভিতৰত কোনটো এপছ বেন কৰিলে মই এটা আপোনাক এটা এটাকে কৈ গৈ আছো ইয়াৰে ভিতৰত এক নম্বৰ এপছটো হল সুপাৰ ৱালপেপাৰ ফ্ল্যাশ লাইট 2 নম্বৰ হল পেডেন্ট টেপ 3 নম্বৰ হল ৱালপেপাৰ লেভেল 4 নম্বৰ হল কাউন্টাৰ লেভেল ৱালপেপাৰ 5 নম্বৰ হল আই প্লেয়াৰ এণ্ড আই ৱালপেপাৰ 6 নম্বৰ হল ভিডিও মেকাৰ 7 নম্বৰ হল কালাৰ ৱালপেপাৰছ 8 নম্বৰ হল পেডোমিটাৰছ 9 নম্বৰ হল পাৱাৰফুল ফ্ল্যাশ লাইট 10 নম্বৰ হল সুপাৰ ব্ৰাইট ফ্ল্যাশ লাইট 11 নম্বৰ হল সুপাৰ ফ্ল্যাশ লাইট 12 নম্বৰ হল সলিটেয়াৰ গেম 13 নম্বৰ হল একুৰেট স্ক্যানিং অফ কিউআৰ কোড 14 নম্বৰ হল ক্লাসিক কাৰ্ড গেম 15 নম্বৰ হল জাঙ্ক ফাইল ক্লিনিং 16 নম্বৰ হল সিনথেটিক জেড 17 নম্বৰ হল ফাইল মেনেজাৰ 18 নম্বৰ হল কম্পোজিট জেড 19 নম্বৰ হল স্ক্রিনশট ক্যাপচার 20 নম্বৰ হল ডেইলি হরোস্কোপ ওয়ালপেপারস 21 নম্বৰ হল ওয়াক্সিয়া রিডার 22 নম্বৰ হল প্লাস ওয়েদার 23 নম্বৰ হল এনিমি লাইভ ওয়ালপেপার 24 নম্বৰ আই হেল্থ স্টেপ কাউন্টার 25 নম্বৰ হল com.tqwap. আৰু আপোনাৰ মোবাইলত যদি এই এপছ কেইটাৰ ভিতৰত যিকোনো এটা এপছ আপোনাৰ মোবাইলত আছে তেতিয়াহ'লে আপুনি অতি সোনকালে সেই এপছটো ডিলিট কৰি দিয়ক বা আনইনষ্টল কৰি দিয়ক বা আপোনাৰ বন্ধু যদি এনেকুৱা ধৰণৰ কিবা এপছ ব্যৱহাৰ কৰি আছে বা আপোনাৰ ফেমিলি মেম্বাৰ বা ঘৰৰ মানুহে এনেকুৱা ধৰণৰ কিবা এপছ ব্যৱহাৰ কৰি আছে সিহঁতক কক আপুনি আনইনষ্টল কৰিবলৈ কিয়নো এই এপছ কেইটা থকাৰ ফলত সিহঁতৰ পাৰ্সোনেল ইনফৰমেশ্যনবিলাক পাৰ্সোনেল ডাটাবিলাক মানে লৈ যাব পাৰে আৰু আপুনি আপোনাৰ বয়সত ডাঙৰ বা মোৰ দেউতাৰ বয়সৰ মানুহবিলাক মানে কি হয় সিহঁতে এপছবিলাক ডিলিট কৰিব নাজানে কিয়নো যদি সিহঁতে ডিলিট কৰিব নাজানে তেতিয়াহ'লে সিহঁতৰ বহুত প্ৰবলেম হ'ব পাৰে পিছলৈকে কিয়নো ডাটাবিলাক মোবাইলৰ পৰা লৈ যাব পাৰে সিহঁতে সেই কোম্পানীবিলাকৰ কোনো ভৰসা নাই আপুনি সেই মানুহবিলাকক হেল্প কৰক যদি সেই এনেকুৱা মানুহ আছে আপোনাৰ ফেমিলি মেম্বাৰত বা আপোনাৰ ঘৰৰ ওচৰত যদি তেনেকুৱা মানুহ আছে তেতিয়াহ'লে সিহঁতক সহায় কৰক এনেকুৱা এপছবিলাক ডিলিট কৰিবৰ কাৰণে আৰু কক আপুনি ডিলিট কৰিব যদি নাজানে আপুনি ডিলিট কৰি দিয়ক আশা কৰিছো আপোনাৰ ভিডিওটো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বটনত এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিওটো এইখিনি আকৌ এটা নতুন ভিডিওত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ